মিছলীয়া হিমন্ত বিশ্ব শৰ্মা মিছলীয়া চাহ শ্ৰমিকৰ ওপৰত বৰ্বৰ অত্যাচাৰ আৰক্ষীৰ বন্ধ কৰে মুখ্যমন্ত্ৰী সঞ্জয় কিষাণ হায় হায় কিষাণ আগত যাব লাগিব ন বাইদেউ যি প্ৰতিশ্ৰুতিৰে আজি বিজেপি চৰকাৰে শাসনভাৰ গ্ৰহণ কৰিলে আৰু অসমৰ চাহ জনগোষ্ঠীৰ মানুহক যি ভুৱা প্ৰতিশ্ৰুতি দি আজি তেওঁলোকে শাসন ল'লে কিন্তু আজি দেখিবলৈ পোৱা গৈছে আজি বুলি নহয় আগৰ দিনৰ পৰাই তেওঁলোকে বাগিচাৰ যি ধ্বংস কাৰ্যসূচী কৰি আহিছে আজি কাছাৰৰ যি দলু চাহ বাগিচা প্ৰায় 2500 বিঘা ভূমি তেওঁলোকে উচ্ছেদ কৰি তাতে বিমানবন্দৰ স্থাপন কৰাৰ যি পৰিকল্পনা কৰিছে আৰু এই চাহ শ্ৰমিকসকলক যি ভাতে মৰাৰ এটা তেওঁলোকে সিদ্ধান্ত লৈছে আমি চাহ জনজাতি ছাত্ৰ সন্থাই তাক কঠোৰভাৱে সকিয়নি জনাইছোঁ আৰু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি জনাব বিচাৰিছোঁ অতি সোনকালে তেওঁলোকে এই উচ্ছেদ কাৰ্যসূচী বন্ধ কৰক অন্যথা অনাগত দিনত আমি ভয়াৱহ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য থাকিম মুখ্যমন্ত্ৰী সঞ্জয় কিষাণ হায় হায় কিষাণ তাক মই শ্ৰদ্ধা জনাইছোঁ লগতে আপোনালোকৰ এই মেমৰেণ্ডামখন মই গ্ৰহণ কৰিছোঁ আৰু এইখিনি আমি এই কাৰণে আমাৰ মানে আগত আমাৰ হায়াৰ অথৰিটিলৈ প্ৰেৰণ কৰা হয় হয় আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা কমিটিয়ে আৰু অসম চাহ জনজাতি মহিলা কমিটি ডিমৰীয়া শাখা কমিটিয়ে যৌথভাৱে আজি এক গণতান্ত্ৰিক প্ৰতিবাদৰে আমি শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এক স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰাৰ বাবে গণতান্ত্ৰিকভাৱে আজি আন্দোলন সাব্যস্ত কৰি স্মাৰক পত্ৰ আমি সোণাপুৰ ৰাজচক্ৰ বিষয়াৰ চক্ৰ বিষয়াৰ হাতত আমি মেমৰেণ্ডাম স্মাৰক পত্ৰ আজি প্ৰদান কৰিলোঁ আপোনালোকে সকলোৱে অৱগত যে যোৱা কেইদিনমান ধৰি অসমৰ কাছাৰৰ দুলু চাহ বাগিচা আজি প্ৰশাসনে বলপূৰ্বকভাৱে উচ্ছেদ কাৰ্যসূচী চলাই আছে আৰু এই উচ্ছেদ কাৰ্যসূচী আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা একেমুখে আমি মানি ল'ব পৰা নাই উচ্ছেদ কাৰ্যসূচী বন্ধ কৰাৰ বাবে আমি আজি এই দাবী জনাইছোঁ লগতে তাতে থকা যিসকল শ্ৰমিক এই শ্ৰমিকসকলক চৰকাৰে কি প্ৰতিশ্ৰুতি দিছে বা তেওঁলোকক ক্ষতিপূৰণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়াও আজিলৈকে আমি অৱগত নহয় আৰু তাতে যিখিনি শ্ৰমিক আজি দিশহাৰা হৈছে তেওঁলোকৰ জীৱন জীৱিকা শেষ কৰি দিয়াৰ ধৰণে আজি এই ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ধিক্কাৰ জনাইছোঁ আৰু অনাগত দিনত তাতে যিখিনি চাহ শ্ৰমিকক বৰ্তমান উচ্ছেদ কৰাৰ পৰিকল্পনাৰে তেওঁলোকে 2500 বিঘা ভূমি গ্ৰীণলেণ্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে যি অধিগ্ৰহণ কৰি তাত উচ্ছেদ অভিযান চলাই আছে এই উচ্ছেদ অভিযান ইতিমধ্যে বন্ধ কৰিব লাগে অন্যথা অসম চাহ জনজাতি ছাত্ৰ সন্থা ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী আগন্তুক দিনত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব